লকডাউন, আকাশী তৰা। টাইটানিকত পঢ়ি থকা যেন লাগিছে। হাবুডুবু হাবুডুবু ডুবু যেন জীৱনৰ জাহাজ। পৃথিৱীৰে অসুখ এতিয়া, উশাহবোৰ কণিছো এতিয়া। 1 2 3 4, 1 2 3 4, সময়বোৰ কণিছো এতিয়া। শুনি আছো কেউকাষে, সাৱধান বিশ্ৰাম, সাৱধান হুঁচিয়াৰ। চীনৰ পৰা ইটালী, ইটালীৰ পৰা ইৰাণ, ইৰাণৰ পৰা আমেৰিকা, এয়া ভাৰত আৰু ভাৰতৰ পৰা অসম। পৃথিৱীৰ মানুহবোৰৰ ভয়বোৰ এতিয়া একে হৈছে। একে মানে সমান সমান। প্ৰাৰ্থনাবোৰো সমান হৈছে। দুৱাৰ খোল খাইছে, মন্দিৰৰ নহয়, মছজিদৰো নহয়, গীৰ্জাঘৰৰো নহয়, মানুহৰ মনৰ দুৱাৰ। মানুহ হৈ, মানুহৰ সৈতে, মানুহৰ দ্বাৰা, মানুহৰ বাবে। হয়, পৃথিৱীখন এক হৈছে, পৃথিৱীখন পৰিষ্কাৰ হৈছে, পৃথিৱীখন নীৰৱো হৈছে। এনেকুৱা লাগিছে যেন আমিবোৰ হট চিটত। কোন বনেগা আয়ুষ্মান, কোন কোন বাচি যাব, কোনে কোনে হাওঁফাওঁ বচাই ৰাখিব, উশাহ কাৰ দীঘল হ'ব, কাৰ চুটি হ'ব। গীত গান গাইছেনে বাৰু এতিয়া? নাইবা শুনিছেনে? মৃত্যুৰ কিৰ্লি কিন্তু শুনিছো অনবৰত। মই জীয়াই আছো তাতে কি হ'ল? মানুহবোৰতো মৰিছে। উশাহ সলাব নোৱাৰি মানুহবোৰতো মৰিছে। ধৰফৰাই, অকলে, নীৰৱে। শ্মশানবোৰ যেন চাৰিওফালে উমলিহে ফুৰিছে, হাত বাউলি দি মাতিছে। চঞ্চল মানুহবোৰ এতিয়া পলাই কিন্তু পত্ৰং দিছে। খুৰুঙত লাহে লাহে সোমাইছে। মই কৈছিলো নহয় বাৰম্বাৰ, আমিবোৰ ভগৱান নহয়, ভগৱানো ভগৱান নহয়। সেই মানুহবোৰ ভগৱান, যি তিলে তিলে গঢ়িছে আমাক সপোন আৰু আৰামৰ মাজত। লুই পেষ্টিয়াৰ, গ্ৰাহাম বেল, টমাছ আলভা এডিছন আৰু মাৰ্ক জুকাৰবাৰ্গ। এৰা কথাবোৰ মনলৈ আহিছে। ক্ষুদ্ৰতাই বেংক ছটাৰ দৰে চানি ধৰা মানুহৰ যে মনটো, এটম, নিউক্লিয়াৰ, ইনকলাব জিন্দাবাদ। হয়তো পৃথিৱী বেজাৰ এতিয়া, পৃথিৱীৰ অসুখত এতিয়া। পৃথকে পৃথকে আছো এতিয়া, মেইনটেইন ডিষ্টেন্স। দূৰত আছো এতিয়া, সময় গণিছো এতিয়া, হট চিটত এতিয়া আমি। মই নহয়, আমিবোৰ যেন টাইটানিকত এতিয়া। এইটোবো জীৱনৰ জাহাজ। নকৈছিলোনে মই, পৃথকে পৃথকে থকাই ভাল, ফেমিলিয়াৰিটি ব্ৰিডছ কণ্টেম্প্ট। পৃথকে পৃথকে থকাই ভাল। মন গ'লে আমি অনৰ্গল কথা পাতিম, গান গাম একেলগে, গানো শুনিম একেলগে। চকুত চকু থৈ, হাতত হাত থৈ নহয়, চকুত চকু থৈ উশাহ লম দূৰে দূৰে। চোৱাচোন কি যে যাযাবৰী মন। পৃথিৱী অসুখত বাঢ়িছে এতিয়া, পৃথিৱী জয়াল এতিয়া, পৃথিৱী নীৰৱ এতিয়া, পৃথিৱী যুদ্ধৰত এতিয়া। আমিবোৰ যে এতিয়া টাইটানিকত উত্তৰৰ আশাত, প্ৰশ্নতে ধাৰ উত্তৰৰ আশাত।
পৃথিৱী বাঢ়িছে এতিয়া অসুখত, পৃথিৱী জয়াল এতিয়া, পৃথিৱী নীৰৱ এতিয়া, পৃথিৱী যুদ্ধৰত এতিয়া। আৰু আমিবোৰ যে এতিয়া টাইটানিকত উত্তৰৰ আশাত প্ৰশ্নতে ধাৰ।